আজি আমি যিমানখিনি MCQ ডিছকাশ্যন কৰিম সেইখিনি তোমালোকে এক্সামত পাবাই। তো বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবা প্ৰথমটো MCQ কি কৈছে চোৱা যে প্ৰিজমৰ মাজেৰে বগা পোহৰ গ'লে আটাইতকৈ বেছি বিচ্ছৰণ হোৱা ৰংটো কি? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ বেঙুনীয়া। বহুত ইম্পৰ্টেণ্ট MCQ হয়। এতিয়া আমি ছেকেণ্ড MCQখন চাওঁ। ছেকেণ্ড MCQখন চাবা কি কৈছে যে প্ৰিজমৰ মাজেৰে বগা পোহৰ গ'লে আটাইতকৈ কম বিচ্ছৰণ হোৱা ৰংটো কি? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ক ৰঙা। এই দুটা বহুত ইম্পৰ্টেণ্ট MCQ হয় আৰু এটা এক্সামত তোমালোকক সুধিয়ে থাকে, বুজি পাইছা? তো বলা আমি থাৰ্ড MCQখনলৈ যাওঁ এতিয়া। তো এইটো চাবা কি কৈছে চোৱা যে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্য ৰঙা দেখা পোৱাৰ কাৰণ কি? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ কম তৰংগ দৈৰ্ঘ্যৰ পোহৰৰ তাৰমানে বিক্ষেপণ ঘটে, বুজি পাইছা? এতিয়া আহিছোঁ আমি ফ'ৰ্থ MCQখন চাওঁ যে আকাশৰ নীলা ৰঙৰ কাৰণ কি? আকাশৰ ৰং যে নীলা হয় এইটোৰ কাৰণ কি? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ পোহৰৰ বিক্ষেপণ, ঠিক আছে? এতিয়া আহি যোৱা আমি ফাইভ নম্বৰ MCQখন চাওঁ যে সুস্থ চকুৰ বাবে স্পষ্টকৈ দেখা পোৱা নিম্নতম দূৰত্ব কিমান? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ 25 চেণ্টিমিটাৰ, ঠিক আছে? এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো বাৰৰ কাৰণে এইটো মনত ৰাখিবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আহি যাওঁ আমি 6 নম্বৰ MCQখন চাওঁ যে মানুহৰ চকুৱে কোনো বস্তুৰ প্ৰতিবিম্ব গঠন কৰে, মানে ক'ত গঠন কৰে? মানুহৰ চকুৱে তাৰমানে ক'ত প্ৰতিবিম্ব গঠন কৰে? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ অক্ষিপট। তোমালোকৰ এক্সামত কেতিয়া ৰেটিনাও দি দিয়ে, এইটো ইংলিছত দিয়া থাকে, বুজি পাইছা? ৰেটিনাও কেতিয়াবা লিখি দিব, বুজি পাইছা অপশ্যনত? তো এইটো ভালকৈ চাবা। আকৌ তুমি পঢ়ি গ'লা যে ছাৰ মই অক্ষিপট পঢ়ি গৈছোঁ, অপশ্যনত অক্ষিপট নাই, তো তাত চাবা যদি অক্ষিপট নাই তেতিয়াহ'লে ৰেটিনা লিখা আছে, বুজি পাইছে? ইংলিছত ৰেটিনা বুলি কয়। তো দুটাৰ পৰা এটা অপশ্যনত থাকে, তো এইটো ভালকৈ চাবা, ঠিক আছে? এতিয়া আহি যাওঁ আমি 7 নম্বৰ MCQখন চাওঁ যে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰা পেশীবিধৰ নাম কি? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ চিলিয়াৰী পেশী, ঠিক আছে? এইটো বহুত ইম্পৰ্টেণ্ট MCQ হয়। এতিয়া আহা আমি 8 নম্বৰ MCQখন চাওঁ যে বয়স বৃদ্ধিৰ লগে লগে চকুৰ উপযোজন ক্ষমতা হ্ৰাস হোৱা বিকাৰটো কি? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ পেজোবাইপিয়া, ঠিক আছে? এতিয়া আহি যাওঁ আমি 9 নম্বৰ MCQখন চাওঁ চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে কোনে? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ আইৰিছ, ঠিক আছে? এতিয়া আহি যাওঁ আমি 10 নম্বৰ MCQখন চাওঁ যে মানৱ চকুৰ কোনটো অংশই পোহৰ চকুৰ ভিতৰলৈ সোমাবলৈ দিয়ে? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ কৰ্নিয়া। এতিয়া আহি যাওঁ আমি 11 নম্বৰ MCQখন চাওঁ। এইটো চোৱা, এইটো তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন হয় আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় যে ৰামধেনু। এতিয়া চোৱা ৰামধেনু এনেকৈ দিছে, ডেছ দি দিছিলে এক্সামত, বুজি পাইছে? তো কি হ'ব অপশ্যনত চোৱা, তোমালোকে জানা অলৰেডি যে সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়, হয়নে নাই? ৰামধেনু সদায় সূৰ্যৰ বিপৰীত ফালে সৃষ্টি হয়, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব বি নাম্বাৰটো, ঠিক আছে? নিশ্চয় বুজি পালা, বহুত ইম্পৰ্টেণ্ট MCQ হয়। এতিয়া আহা আমি 12 নম্বৰ MCQখন চাওঁ যে নেত্ৰদানৰ বাবে চকুযোৰ কিমান সময়ৰ ভিতৰত আঁতৰাব লাগে? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ডি 4 পৰা 5 ঘণ্টা, নিশ্চয় বুজি পালা। এতিয়া আহি যাওঁ আমি 13 নম্বৰ MCQখন চাওঁ যে হাইপাৰ মেট্ৰপিক চকুৰ বাবে ওচৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান। এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ চি ৰেটিনাৰ পিছত, ঠিক আছে? এইটো বহুত ইম্পৰ্টেণ্ট হয়। চোৱা তোমালোকক মই এটা কথা কৈ দিওঁ, তোমালোকৰ যোনটো 3টা বিকাৰ আছে, কোনটো চোৱা যে হাইপাৰ মেট্ৰপিয়া, পেজোবাইপিয়া আৰু মায়োপিয়া, এই 3টা আছে নে নাই? তো এই 3টা তোমালোকে ভালকৈ কিতাপৰ পৰা পঢ়ি ল'বা এটা এটা লাইন, বুজি পাইছা? এইটো বাৰ মানে 2000 তোমালোকৰ যে এক্সাম হ'ব, কেতিয়া হ'ব তোমালোকৰ এক্সাম? 2027 যে তোমালোকৰ HSLCখন হ'ব, তাত তোমালোকে চাবা এটা MCQ তোমালোকে 100% কমন পাবাই। তো কোনটো মই ক'লোঁ? হাইপাৰ মেট্ৰপিয়া, মায়োপিয়া আৰু পেজোবাইপিয়া, 3টা বিকাৰ আছে তোমালোকৰ কিতাপত, সেইটো ভালকৈ এটা এটা লাইন পঢ়িবা। যিখিনি কুৱেশ্যন ওলাই বেছি নহয়, লেন্স কি ব্যৱহাৰ কৰা হয় সেইখিনি চাবা, ডেফিনেশ্যন কি তাৰমানে কাক কয় সেইটো চাবা, বুজি পাইছা? প্ৰতিকাৰৰ কাৰণে সেইটো কি হয় সেইটো চাবা, তাৰপিছত চকুৰ তাৰমানে সেইটো হ'লে প্ৰতিবিম্ব ক'ত গঠন হৈ আছে সেইটো চাবা। এই 3টাৰ পৰা তোমালোকে কুৱেশ্যন পাবাই, বুজি পাইছা? তো বলা আমি এতিয়া 14 নম্বৰ MCQখন চাওঁ যে মায়োপিক তাৰমানে মায়োপিয়া চকু এটাৰ ভিতৰত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠনৰ স্থান ক'ত গঠন হয়? এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ বি ৰেটিনাৰ সন্মুখত, ঠিক আছে? এতিয়া আহি যাওঁ আমি 15 নম্বৰ MCQখন চাওঁ
যে ব্যক্তি এগৰাকীৰ চকুৰ নিকট বিন্দু চকুৰ পৰা 1.2 মিটাৰ আঁতৰত অৱস্থিত তেওঁৰ দৃষ্টিৰ বিকাৰটো কি হ'ব এইটো বহুত ইম্পৰ্টেণ্ট এমচিকিউ এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ বি হাইপাৰমেট্ৰপিয়া ঠিক আছে এটা আহি যোৱা আমি 16 নম্বৰ এমচিকিউখন চাওঁ যে ব্যক্তি এগৰাকীৰ চকুৰ দূৰবিন্দু চকুৰ পৰা 1.5 মিটাৰ আঁতৰত অৱস্থিত তেওঁৰ হ'ল এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ এ মায়োপিয়া ঠিক আছে তো এই 16টাই মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ আছিলে এইটো চেপ্টাৰৰ তো এইখিনি তোমালোকে ভালকৈ চাবা ঠিক আছে তো থেংক ইউ ছ' মাছ তো আজিৰ ভিডিঅ'টো তোমালোকে কেনে লাগিলে কমেণ্টত জনাবা যদি উপকাৰী লাগে তেন্তে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ এনেধৰণৰ আৰু বহু ইম্পৰ্টেণ্ট এমচিকিউ মই আগলৈ আনিম যিবোৰ তোমালোকৰ HSLC 2027 পৰীক্ষাত বহুত সহায় কৰিব ধন্যবাদ বন্ধুসকল আকৌ লগ পাম আগন্তুক ভিডিঅ'ত